হাই গাইজ গুড মৰ্নিং। আৰু আজি ৰাতিপুৱাই খেতি পথাৰখনলৈ বুলি ওলাই আহিছিলোঁ। তো বৰ্তমান বহুত গৰম, বহুত দিন তাৰমানে বৰষুণ দিয়া নাই। তো তাৰ কাৰণে মই চলাৰত আহিলোঁ, চলাৰটো অন কৰি পানী দিছোঁ। তো তাৰপিছত দাদাই ৰাতিপুৱাই কঠীয়া দুটা তুলি থৈ গৈছিল। তাৰপিছত মই ইয়াতে পানীত জিকাই দিছোঁ, কাৰণ শুকাই যাব না সেইকাৰণে। তো তাৰপিছত আমাৰ ইয়াতে কঠীয়া পাৰা হৈছিল। ইয়াততো বেলেগেও পাৰিছে, ইয়াতে দাদাহঁতৰ পাৰিছে তাৰমানে। তো সিহঁতৰেও ৰুলে। তো আমাৰ এই পিনে তাৰমানে আমাৰ এইখিনি কঠীয়া আৰু ইয়াতে দাদাই তুলছি তাৰমানে দুটা কঠীয়া। তো এইখিনি আৰু আমাৰ কঠীয়াখিনি। তো বৰ্তমান যিহেতু পানী নাই, সেইকাৰণে আমাৰ চলাৰ অন কৰিব লগা হৈছিল। তো বহুতৰে এনেকুৱা পৰিস্থিতি হয়, সেইকাৰণে আপোনালোকে এইবিলাক ল'বলৈ চেষ্টা কৰিব। আৰু চলাৰটো থাকিলে কিমান সুবিধা হয় আপোনালোকে গমেই পালে। বৰষুণ নিদিলেও কথা নাই, এতিয়া আমি ধুনীয়াকৈ খেতি কৰিব পাৰিম। তো তাৰ কাৰণে চিন্তা কৰা উচিত। তো বাকী যিয়ে নকওক, আজি বহুত গৰম হ'লেও কিন্তু আমি খেতি কৰিমেই। যিহেতু খেতি কৰা মানুহ, আমি খেতি কৰিমেই। এতিয়া তাৰমানে পানী উঠাই আছোঁ, পানী উঠাই কেনে হাল মাৰিম। সেয়ে আৰু ৰাতিপুৱাৰ আপডেট আপোনালোকক দিলোঁ। ভিডিঅ' কালি দিব পৰা নাছিলোঁ, কাৰণ নেটৱৰ্কৰ বহুত ইছ্যু আছিল সেইকাৰণে। আৰু কিবা কিবি ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ মাজলৈ লৈ আহিম। তেতিয়াহ'লে আপোনালোকে চাব আৰু মৰম দিব। আৰু এইখিনি আৰু বাই বাই।